প্ৰতিটো দলে নিজৰ নিজৰ দলীয় কৰ্মীসকলক ৰাখিবৰ কাৰণে আজি কি ক'ব? আমাৰ UPPL দলৰ বৰ্তমান ব্লক সমিতিৰ কনভেনশ্যনটো চলি আছে। আমাৰ 40টা ব্লক সমিতি আছে। 40টা ব্লক সমিতিৰ প্ৰায় 7 মই মুদেবাৰী ব্লক সমিতিয়ে যি তেখেতসকলৰ কনভেনশ্যনটো আয়োজন কৰিছে, এই কনভেনশ্যনত মই উপস্থিত হৈ মোক ভাল লাগে। আমাৰ দলীয় কৰ্মকৰ্তাসকলে সকলোৱে মানে দলৰ কাৰণে কাম কৰি আছে। দলৰ মজিয়াত বহি BTR ৰাইজক কেনেকৈ সেৱা কৰিব লাগিব এই উদ্দেশ্যটো আগত ৰাখি আমাৰ দলীয় কৰ্মকৰ্তাৰে কাম কৰিছে। মই ভাবোঁ কৰিব আৰু এই 23টা জাতি জনগোষ্ঠীৰ 35 লাখৰ মানুহৰ ভিতৰত সকলো জাতি জনগোষ্ঠীৰ জনপ্ৰতিনিধিসকলে বা সকলো জাতি জনগোষ্ঠীৰ নেতা বা সকলো জাতি জনগোষ্ঠীৰ মানে মুৰব্বীসকল মানে বুদ্ধিজীৱীসকল আমাৰ দলত যোগদান কৰিছে। তো আগন্তুক দিনত UPPL দলৰ মজিয়াত বহি UPPLক এটা মানে পিচ BTR মানে এটা প্ৰস্পাৰিটিৰ BTR, এটা ডেভেলপমেণ্টৰ BTR গ্ৰেপ্তাৰ কৰিছে। এখেতৰ মানে প্ৰাক্তন MLA হিতেশ বসুমতাৰ হাতৰ পৰা দুটাকৈ অস্ত্ৰ ইতিমধ্যে উদ্ধাৰ কৰিছে। এই সম্পৰ্কত আপুনি কি ক'ব? নাই, এই সম্পৰ্কত যোৱাকালি আমাৰ মানে দলৰ মানে এটা মেছেজটো দিছিলোঁ। আমাৰ BTR চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া যি সময়ত নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিল, তেখেতৰ সভাপতি সময়তে মানে বিদ্ৰোহী সংগঠন NDPৰ 4টা গোটক লৈ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এতিয়া BTR একৰ্ড কৰা হৈছে। BTR একৰ্ড যোৱা 2020 চনৰ 27 জানুৱাৰী যি একৰ্ড কৰা হৈছে এইটো পিচ একৰ্ড। তো BTRত এটা পাৰ্মানেণ্ট পিচ এটা আনিবৰ কাৰণে যি এটা একৰ্ড কৰা হৈছে, তো এই ক্ষেত্ৰত এই ধৰণৰ যি অস্ত্ৰবিলাক যদি আমি দেখা পাওঁ বা মানুহবিলাক কোনোবা ব্যক্তিৰ ঘৰত থাকে তেনেহ'লে এইটো বহুত দুৰ্ভাগ্যজনক। আৰু ইয়াত লজ্জাজনক বিষয়টো কি হ'ল, এই সময়ৰ জনপ্ৰতিনিধি আমাৰ গাৰ্জেন, জনপ্ৰতিনিধি মানে আমাৰ গাৰ্জেন অভিভাৱক, তেখেতৰ নিচিনা ব্যক্তিৰ ঘৰত যদি এইবিলাক দেখা পাওঁ, এইটো আমাৰ কাৰণে BTR বাসীৰ কাৰণে এইটো বহুত লজ্জাজনক। আৰু দেখিছোঁ ইতিমধ্যে ভূমি মেলা পাতিলে আৰু পাতি আছে, কিন্তু আপুনি দেখিছোঁ ইয়াত মানে ইয়াত অলপ বুজাত অলপ ভুল হৈ আছে। মানে ভূমিৰ অধিকাৰটোতো কোনে কৰিব নোৱাৰে। আমি 2003 BTC যি একৰ্ড হৈ গ'ল 10 ফেব্ৰুৱাৰীৰ আগত থকা সকলো, কিন্তু তেখেত বনফাইড হ'ব লাগিব। তো ইয়াত গোৰ্খাসকল মাত্ৰ নহয়, BTR থকা জাতি জনগোষ্ঠী মাইনৰিটি হওক, বেংগলী হওক, আদিবাসী হওক, অসমীয়া হওক, মানে বড়ো হওক, সকলোৱে 2003 আগৰ ব্যক্তি ইয়াত হ'ব লাগিব। 2003 আগৰ ব্যক্তিসকলে সকলোৱে ভূমি অধিকাৰ পাব। ক'ত বা কিবা এটা মানে নামজাৰিৰ ক্ষেত্ৰত, ক'ত বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত, কোনো অফিচিয়েল লেভেলত যদি কিবা খেলিমেলি হৈছে, এইটো আলোচনাৰ মজিয়াত গৈ এইটো আমি সমাপ্ত কৰিব লাগিব। এইটোৱে আমি ক'বলৈ নাযাওঁ। আমাৰ কথাটো হ'ল UPPLৰ এটা ভিজন আছে। আমি BTR একৰ্ডটো UPPL দলৰ সমৰ্থন আছিল। তো UPPL দলৰ আৰু একৰ্ডৰ যিবিলাক ছিগনেটৰীসকল আছিল, আজি আমাৰ BTRৰ ডেপুটি চিফে কওক, BTRৰ চিফে কওক, তেখেতসকল ছিগনেটৰী, তেখেতসকলে BTRত থকা সকলো মানে দফাবিলাক ৰূপায়ণ কৰাৰ চেষ্টা কৰি আছে। ভাৰত চৰকাৰ, অসম চৰকাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে এইবিলাক সহায় কৰি আছে। এতিয়া আমি বিচাৰি ইয়াত শান্তি আহিব লাগে। দীঘলীয়া এটা সংগ্ৰাম হৈ গ'ল ইয়াত। BTRত 40-50 বছৰ ছেপাৰেট ষ্টেটৰ কাৰণে বড়োসকলে যি এটা দীঘলীয়া সংগ্ৰাম হৈ গ'ল, আৰু সংগ্ৰামৰ সময়ত অলপ বা ভুল বুজাবুজিটো সৃষ্টি হৈ গ'ল। আগন্তুক দিনত আৰু সংগ্ৰাম হৈ থাকিব নালাগে। এটা ভাল পৰিৱেশৰ মাজত এটা ৰাজনীতি আমি কৰিব লাগিব। সকলোৱে ৰাজনীতি কৰাৰ কাৰণে এইটো গণতন্ত্ৰ দেশ, সকলোৱে ৰাজনীতি কৰিব লাগিব। সকলোৱে ৰাজনীতি দল নিজৰ মতে কৰিব পাৰে, নিজৰ পচন্দ মতে ৰাজনীতি কৰিব পাৰে, ইয়াত একো নাই। আপুনি যিকোনো ৰাজনীতি দলৰ ব্যক্তি হ'ব পাৰে, কিন্তু আপুনি এটাই কথা চিন্তা কৰিব লাগিব, BTRটো শান্তি হ'ব লাগিব, BTRটো প্ৰগতি কৰিব লাগিব। BTR থকা সকলো জাতি জনগোষ্ঠীক একত্ৰিতভাৱে আমি আগুৱাই লৈ যাব লাগিব। এইটো আমাৰ সপোন, আৰু এই সপোনটো বাস্তৱিত কৰাই তুলিবলৈ সকলোৱে আগবাঢ়ি আহক, এইটো আমি কামনা কৰিছোঁ। থেংক ইউ।